নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে ভুৱন বৰা ইউটিউব চেনেল। আপোনালোকক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিম মোৰ আন এটি ভিডিঅ'। তাৰ আগতে আপোনালোকক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আপোনালোকে বহুত ভালে থাকে। শুভেচ্ছা কিহৰ দিলোঁ, এতিয়া হ'ল আমাৰ বিধান ৰোৱাৰ সময়। গতিকে এই বিধান ৰুলেহে আমি ধান পাম, আৰু ধান পালেহে তাৰ পৰা চাউল পাম। গতিকে সকলোৱে খেতি বাতি, যিসকলে খেতি বাতি কৰিছে, বহুত কষ্ট। খেতি বাতি কৰাসকলে যাতে ভালদৰে খেতি বাতি কৰে আৰু ভাল খেতি হয়, আৰু ধান যাতে ভাল পায়, তাকেই কামনা কৰিছোঁ। আৰু সেই কামনা কৰি আজি ব্লগটো আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, মই ভগৱানৰ কৃপাত ভালেই আছোঁ। আহকচোন, কি লৈনো মই আজি ভিডিঅ'টোৰ কি বিষয় লৈ আপোনালোকৰ আগত দাঙি ধৰিম। মই আজি তীব্ৰ গতি স্বৰ্গগতি, তীব্ৰ গতি স্বৰ্গগতি, সাৱধানী হাতী দুৰ্ঘটনা ঘটি। এই শব্দবিলাক আপোনালোকে শুনিছে বা বৰ্ডত লিখি থোৱা দেখিছে। আপোনাৰ কাৰণে কোনোবাই অপেক্ষা কৰি আছে, বা আপকে লিয়ে কোই ৱেইট কৰ ৰহা है। মতলব কি জব আপুনি ক'ৰবালৈ ওলাই গৈছে, আপুনি এটা কথা সদায় চিন্তা কৰিব যে আপুনি ভালকৈ আকৌ যাতে ঘূৰি আহে। তাৰ মতলবটো কি, আপুনি গাড়ী লৈ, আপুনি কাৰ লৈ গৈছে, বাইক লৈ গৈছে, সাৱধানে যাওক আৰু সাৱধানে আপোনাৰ কাম কৰি ঘৰলৈ ঘূৰি আহক। কিয়, আপোনাৰ লগত আৰু 4জন মানুহ সংযুক্ত হৈ আছে। মই এই কথাষাৰ কোৱাৰ কাৰণটো কি, মই কথাষাৰ যে কৈছোঁ তাৰ কাৰণটো হৈছে এইটোৱে, যি দুৰ্ঘটনা দেখিছে আজিকালি, অচানক দুৰ্ঘটনা ইমানেই বাঢ়িছে। হৰেক দিনতে দুৰ্ঘটনাত, বেমাৰতকৈ দুৰ্ঘটনাত মানুহ বেছিকৈ কি হয়, মৰা দেখা পোৱা গৈছে, বেছিহে মৰি যোৱা দেখা গৈছে। গতিকে এই দুৰ্ঘটনাৰ পৰা বাচি চলিব। আপোনালোকে ঠিককৈ চলাওক। সকলোৱে যদি ঠিককৈ গাড়ী চলায়, তেনেহ'লে এক্সিডেণ্ট নিশ্চয় কম হ'ব। কিছু এক্সিডেণ্ট দুৰ্ভাগ্যবশতঃ হয়, সেইটো যেনেকৈ টায়াৰ পামচাৰ হৈ যায়, আগৰ টায়াৰকেইটা পামচাৰ হৈ গ'ল, বা ষ্টেং লক হৈ গ'ল, এনেকুৱা ধৰণৰবিলাক। এইটো হ'ল ভগৱানৰ লীলা, ভগৱানৰ ওপৰত আমি যাব নোৱাৰোঁ। গতিকে তীব্ৰ গতি স্বৰ্গগতি, তীব্ৰ গতি আপোনালোকে নকৰিব। বাইক চলাওঁতে আপোনালোকে যে হেলমেট নিপিন্ধে, হেলমেট পিন্ধিবলৈ কষ্ট পায়, এই হেলমেট আপোনালোকে পিন্ধিবই। পুলিচৰ কাৰণে নহয়, পইচা বচাবৰ কাৰণে, পইচা দিব, ফাইন দিম, ধৰিলে ফাইন দিম, এনে নহয়। পুলিচৰ কাৰণে নহয়, আপুনি নিজৰ কাৰণে হেলমেট পিন্ধক, ছিট বেল্ট লগাওক, নিজৰ কাৰণে লগাওক। এই সকলোখিনি মই এইকাৰণে কৈছোঁ, আপোনালোকে ভালে থাকিলে আমিও ভালে থাকিম, আৰু সকলোৱে ভালে থাকিব, আৰু আমাৰ দেশখন আৰু গোটেই উন্নতি হ'ব। যিমানে এক্সিডেণ্ট কম হ'ব, আমাৰ সিমানেই উন্নতি বাঢ়িব। কাৰণ কি, আমি এনেকুৱা মানুহক আমি হেৰুৱাব লগা হয়, আমাৰ এনেকুৱা সম্পদ কিছুমান হেৰাই যায়, যি হয়তো আমি দুবাৰ তেনেকুৱা সম্পদ পোৱাটো বহুত কঠিন, আপোনালোকে দেখিয়ে থাকে। গতিকে মোৰ বিশেষ অনুৰোধ, আপোনালোকে তীব্ৰগতি স্বৰ্গগতি নহ'ব। গতিকে আপোনালোকে বোলে কি কয়, সাৱধানী হাতী দুৰ্ঘটনা ঘটি, সাৱধানে চাওক, সাৱধানে থাকক। ইমানেই আজিলৈ, আৰু মই নেক্সট ভিডিঅ'ত আৰু লৈ আহিম। আজিলৈ ইমানেই, ধন্যবাদ। আকৌ লগ পোৱাৰ আশাৰে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, আৰু লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ আহোঁ।